Hi everyone, welcome to my channel আৰু মোৰ নাম হ'ল জন ৰাভা আপোনালোকে চাই আছে মোৰ YouTube চেনেলটি আৰু আজি মই গৈ আছো আপোনাৰ কামাখ্যা মন্দিৰলৈ যোৱা নতুন ৰাস্তাটোত সো মই গৈ থাকোঁ ৰাস্তাত এজন মোৰ ফ্ৰেণ্ড লগ পালো গটিকে মোক ফ্ৰেণ্ডজনে এতিয়া বৰ্তমান লিভ দিব মোৰ লগতে আছে মোৰ ফ্ৰেণ্ড মানে দি আছো বৰ্তমান দিয়ে আছে আমি গৈ আছো সো মোৰ ফ্ৰেণ্ডজন এজন ভাস্কৰজিত বনিয়া তো তুমি কিবা কাম আছে নেকি তাত কাম মানে মোৰটো হিফালে কাম এটা চলি আছে আচ্ছা জেনেৰেলি হিফালে গৈ থাকাই হয় আরে ৰাস্তাটো কেনেকুৱা মানে মই সৰুকে এটা তাত গৈ আজি ব্লগিং কৰিম বুলি ভাবিছো বহুত ভাল আপুনি বহুত ধুনীয়া আৰু বহুত ধুনীয়া ন ঠিক আছে এভৰিৱান তো বেছি দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰি দিও ব্লগ গুৱাহাটীৰ জাম চাওক না এবাৰ কি জাম হে গুৱাহাটীত একো নাই আমি জামেৰ মাজেৰে ওলাই গৈ আছো উপায় নাই যাব লাগিবই অকমান টাইম লাগিব পাৰে আমি গৈ পাওঁতে আপোনালোকে জাম চাওক না গুৱাহাটীৰ জাম চাওক বাপৰে বাপ মই আহি আপোনাৰ ৰাস্তাটো পালোহি আপোনালোকে বেক চাইডে চাব পাৰে এই চাওক ৰাস্তাটো ইয়াৰ পৰা ওপৰলৈকে মানে এতিয়া আপোনালোকক দেখুৱাম যিখিনি পাৰোঁ আৰু এইখিনি আপোনালোকে ৰাস্তাটো কেঁচা ৰাস্তা দেখিছে এইখিনি আপোনালোকে চাব পাৰে বৰ্তমানলৈকে বনোৱা হোৱা নাই বনাই আছে কাম চলি আছে আপোনাৰ জাষ্ট এইখিনিলৈকে মানে ৰাস্তাটো কমপ্লিট হৈছে ইয়াৰ পৰা মন্দিৰলৈকে আপোনাৰ ৰাস্তাটো মানে সম্পূৰ্ণ বনোৱা হৈ গৈছে জাষ্ট এইখিনি বাকী আছে আপোনালোকে চাব পাৰে এইখিনি তললৈকে বাকী আছে বনোৱা অলৰেডি কাম চলি আছে এতিয়ালৈকে হোৱা নাই অতি সোনকালে হ'ব আৰু গতিকে বলক মই আপোনালোকৰ ৰাস্তাটো মানে দেখুৱাব চেষ্টা কৰিম এইটো আপোনাৰ ৰাস্তাটো আৰু সাইডত ধৰ আপোনাৰ খুচকাৰি গৈ থাকোঁতে আপোনাৰ কেতিয়া বৰষুণ দিলে আপুনি টেনচন নাই ধুনীয়াকৈ আপোনাৰ টিনাৰ ওপৰত টিন লগাই দিছে খুচকাৰি যাবৰ কাৰণে আপুনি ৰদ হওক বৰষুণ হওক আপুনি পুৰা সেফলি যাব পাৰিব এই চাওক কি ধুনীয়াকৈ টিন লগাই দিছে আপুনি সম্পূৰ্ণ মানে কামাখ্যা মন্দিৰলৈ বিন্দাস গৈ থাকিব পাৰিব কোনো টেনচন নাই গতিকে বন্ধৰ দিনত কেতিয়াবা আপোনালোকে ফেমিলিৰ লগত বা ফ্ৰেণ্ডছৰ লগত কেতিয়াবা টাইম স্পেণ্ড কৰিব আহিব পাৰে খুব এটা সুন্দৰ জেগা খুব সুন্দৰ ঠাই খুব সুন্দৰ পৰিৱেশ কি ঠাণ্ডা বতাহ মানে মাইণ্ড ফ্ৰেছ হৈ যাব আপোনালোকে ইয়াতে আহিলে আপোনালোকে চাওক না প্লেচটো চাওক এবাৰ গোটেই ব্ৰহ্মপুত্ৰৰ ভিউটো আপোনালোকে ইয়াৰ পৰা দেখা পায় ওপৰৰ পৰা চাওক গোটেই ব্ৰহ্মপুত্ৰৰ ভিউ বলক আমি এতিয়া আৰু গৈ আছোঁ গৈ আছোঁ ভাগৰ লাগি আছে আপোনালোকে দেখা পাইছে ভিউটো কেনেকুৱা মই দেখাই দি আছোঁ এনেকৈ চাব পাৰে একচুৱেলি মই আপোনাৰ এইটো ৰাস্তাত আজিলৈ দুবাৰ আহিলোঁ প্ৰথমবাৰ আহোঁতে মই এনে আহিছিলোঁ এটা এনে জেগাটো চাবৰ কাৰণে আহিছিলোঁ আৰু আজিৰ লগত মোৰ দ্বিতীয়বাৰ হ'ল গতিকে মোৰ প্ৰথমবাৰ আহোঁতে জেগাটো ইমান ধুনীয়া লাগিছে ইমান ভাল লাগিছে ভিউটো মানে বহুত ভাল লাগিছে সেইকাৰণে মই আজি আহিছোঁ এটা ব্লগিং কৰিবৰ কাৰণে গতিকে আপোনালোকক মই জেগাটো সম্পূৰ্ণভাৱে দেখুৱাব চেষ্টা কৰিম আজি চ' আপোনালোকে চাই থাকক কণ্টিনিউ কৰি থাকক ভিডিঅ'টো আপোনালোকে দেখাই পাইছে ছাইডৰ ভিউবোৰ এইটো আপোনাৰ ব্ৰহ্মপুত্ৰ নদী আৰু আমাৰ এইটো আপোনাৰ এখন হ'ল আপোনাৰ পাহাৰ আপোনালোকে দেখা পাইছে পাহাৰ কাটি মানে পুৰা ওপৰলৈকে ৰাস্তা বনাইছে তো বলক গৈ আছোঁ চাওক
ৰাস্তাটো খুব ধুনীয়া হয়। কি পৰিৱেশ মানে কি ঠাণ্ডা, কি ঠাণ্ডা বতাহ। এইখন চাওক আপোনাৰ ব্ৰহ্মপুত্ৰ নদী। ৱাও কি প্লেচ। খুব সুন্দৰ লোকেশ্যন চাব পাৰে। একচুৱেলি আজি অকণমান মানুহ কম হৈছে কাৰণ আজি মানডে হয় আৰু আপোনাৰ ছানডে একচুৱেলি মানুহ বেছি ভিৰ দেখা পোৱা যায় ইয়াতে। গতিকে আজি মানডে অকণমান মানুহ কম হৈছে। চবলক গৈছোঁ। গোটেই ৰাস্তাটো মানে আপোনাৰ ক'ব গ'লে তলৰ পৰা গোটেই ওপৰৰ মন্দিৰলৈকে আপোনাৰ 5 কিলোমিটাৰমান হ'ব পাৰে। 5 কিলোমিটাৰ মানে ওপৰত খোজ কঢ়াটো ধেমালি নহয়। তথাপি মই গৈ আছোঁ, আপোনালোকে গোটেই ভিউটো আপোনালোক দেখুৱাই গৈ আছোঁ। সঁচাকৈ খুব ভাল লাগিছে। একচুৱেলি মানে ইমান এটা সুন্দৰ, ইমান এটা মনোমোহা, মানে ইমান ধুনীয়া প্লেচ, মানে আমাৰ ৰাজ্যৰ কাৰণে এটা ধুনীয়া ৰাস্তা আগবঢ়াই দিয়াৰ বাবে অসম চৰকাৰলৈ সঁচাকৈ অশেষ ধন্যবাদ জনাইছোঁ। মানে খুব এটা সুন্দৰ মানে ৰাস্তা আগবঢ়াই দিয়াৰ বাবে। চবলক দেৰি নকৰি আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এইটো আপোনালোকে দেখা পাইছে ছাইডত ঘৰ, ৰাস্তাৰ ওচৰতে মানে আপোনাৰ কেতিয়াবা আপোনাৰ ইমাৰ্জেঞ্চি হ'লে বা আপোনাৰ কেতিয়াবা ৱাছৰুম মানে কৰিব লগা হ'লে আপোনাৰ ৰাস্তাৰ ওচৰতে কি ধুনীয়াকৈ মানে ঘৰ বনাই থোৱা আছে। আপোনালোকে কেতিয়াবা ইয়াত আহি ৰেষ্ট ল'ব পাৰে। গতিকে কোনো প্ৰব্লেম নাই। আপুনি চাওক, এয়া ওপৰত গ'লে আপোনালোকে ভিউটো চাব পাৰিব ওপৰলৈ গৈ। আহি আমি ফাইনেলি পামগৈ আৰু কামাখ্যা মন্দিৰ। গতিকে আপোনাৰ ৰাস্তাটো অকণমান ভিউ এটা দেখা পাইছোঁ, খুব সুন্দৰ ভিউ। মানে গোটেই আধা গুৱাহাটী চিটিটো আপোনালোকে দেখা পাব পাৰে। মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। চাওক। ফাইনেলি কামাখ্যা মন্দিৰ পালোহি। আপোনালোকে চাব পাৰে, এইটো আপোনাৰ আমি এইটো ৰাস্তাৰে আহিলোঁ। আপোনাৰ এইটো নিউ ৰোড হয়, নতুন ৰাস্তাটো। এইখিনিত আপোনাৰ লিংক হৈছে আৰু সেইটো আপোনাৰ পুৰণা ৰাস্তাটো। আৰু আপুনি ওপৰলৈ গ'লে আপুনি কামাখ্যা মন্দিৰ পাবগৈ। চাওক কামাখ্যা মন্দিৰ আপোনাৰ এইখন ছাইনবোৰ্ড হয়, এইখন ওপৰত দেখা পাব পাৰে কামাখ্যা মন্দিৰ। গতিকে নেক্সট ভিডিঅ'ত আপোনালোকক কামাখ্যা মন্দিৰটো দেখুৱাব চেষ্টা কৰিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নমস্কাৰ এণ্ড জয় আই অসম।